হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালে চাগে? ময়ো ভালে আছোঁ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। আজি ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিলোঁ বা আৰম্ভ কৰিলোঁ। এয়া কাপোৰ কানি সামৰি লৈছোঁ। যিহেতু ঘৰত মই বোৱাৰী, কাম বন কৰিব লগা হয়, সেইবোৰ কৰি লৈছোঁ। দেউতাহঁতৰ কাপোৰ, মাহঁতৰ কাপোৰ সামৰি জেগাত থ'ব লাগিব। কাৰণ ঘৰখন চিজিল হৈ থাকিলে নিজৰ মনটো চিজিল লাগে, যাতে মানুহ এজন আহি বেয়া পাই নাযায়। যিটো ঘৰ শিষ্টাচাৰ বা ঘৰটো যেনেকৈ ৰাখিব লাগে তেনেকৈ নাথাকিলে যাতে দেখি কথাবোৰ উলিয়াই নুফুৰে মানুহে, যে কাম বনো ইমান চিজিল নহয় বা লেতেৰা মানুহঘৰ। গাঁৱত যাতে তেনেকুৱা কথা নোলায়, তাৰ বাবে সদায় নিজকে নিজে পৰিপাটি কৰি ৰাখিব বিচাৰোঁ। আনে যিমানে যি নকওক, নিজে চাফা হৈ থাকিলে নিজৰ মনটো ভাল লাগে। সেইবাবে প্ৰতিটো কামে পৰিপাটিকৈ কৰি থ'ব বিচাৰোঁ। কৰি আহি আছোঁ, নাজানো পাছলৈ কি হয়। পাৰালৈ কৰি গৈয়ে থাকিম। আজিকালি মানুহক এটা কথা পাবহে লাগে, তাতেই আলোচনা কৰি পোৱা মানুহ আছে নহয়। কিছুমান ঘৰে ঘৰে বহি কাৰ বোৱাৰী কি কৰে, কি নকৰে, কেনেকৈ থাকে, কি পিন্ধে, কি নিপিন্ধে তাৰ চকু দিয়া মানুহ আজিকালি বহুত। আৰু চবেই জানে যে ক'ত কেনেকৈ কি পিন্ধিব লাগে। মই ঘৰত থাকোঁতেহে নাইটিটো পিন্ধিছোঁ। বোলে নামঘৰততো মই নাইটিটো পিন্ধি নাযাওঁ, নামঘৰত কি পিন্ধিব লাগে সেইটো মই জানো। ডাঙৰ মানুহৰ আগত কি পিন্ধিব লাগে, কি পিন্ধিব নালাগে, বা ঘৰত আলহী আহিলে কি পিন্ধিব লাগে, কি পিন্ধিব নালাগে, সেইটোতো আমি জানো ন। তাৰ ভিতৰতো এনেকৈ আলোচনা কৰি ফুৰাটো দৰকাৰ নাই। কাৰ ঘৰৰ বোৱাৰী কি পিন্ধিছে, কি পিন্ধা নাই। কাম বন নোহোৱা মানুহৰ দৰে যেনেকৈ ঘৰে ঘৰে বহি আলোচনা কৰি ফুৰা মানুহবোৰক কৈছোঁ, এনেকৈ কৰাতকৈ নিজে কিমান ভাল কৰিছে, কিমান বেয়া কৰিছে সেইখিনি চকুত দিয়াহে ভাল। আনৰ বোৱাৰীৰ দুখ বা বেয়া গুণ খুঁচৰি ফুৰাতকৈ নিজৰ কি বেয়া গুণ আছে, নিজৰ কি আছে সেইখিনিহে শুধৰাব চেষ্টা কৰিব লাগে। মিছাতে আনৰ কথা খুঁচৰি বা আনৰ কথা বেলেগৰ ঘৰে ঘৰে বহি পাতি ফুৰাতকৈ নিজৰ কিবা কাম আছে যদি কৰাটোহে উচিত। সেনেকৈ কিছুমান মানুহ আছে গাইজ, বোৱাৰীজনী চাব আহিব, আহি পেলাই সিহঁতে ক'ব, ইমান ক্ষীণ বোৱাৰীজনী, চাউল জাৰিব পাৰিব জানো? বোৱাৰী আহিছোঁ যেতিয়া কৰিবই লাগিব, হয়নে নহয়? সেইটো আকৌ আপোনালোকে চাব আহি পেলাই কোৱা কোনো উদ্দেশ্য নাই নহয় আমাৰ। আৰু আমি ভাল পাই আহিছোঁ, মানুহজনে দেখিছে মোক ক্ষীণ, মোক ঘৰৰ মানুহে দেখিছে ক্ষীণ, মই কৰি খুৱাবই লাগিব। সেইটো আকৌ আপোনালোকৰ কি ইমান সতীতাল যায়? শকত হ'লে জ্বালা, শকত হয় যদি তেতিয়াও ক'ব, বোৱাৰীজনী ইমান শকত, ক্ষীণ হ'লেও ক'ব বোৱাৰীজনী ইমান ক্ষীণ। আচলতে মানুহবোৰ প্ৰব্লেমটো বুজি নাপাওঁ মই। আৰু এটা কথা গাইজ, যদি গিৰিয়েকতকৈ ঘৈণীয়েকজনী অলপ ক্ষীণ হয় তেতিয়াও ক'ব, বা ঘৈণীয়েকজনী ইমান ক্ষীণ, গিৰিয়েকতকৈ ঘৈণীয়েকজনী খুব ক্ষীণ, নাচাজে। আৰু যদি শকত হয় তেতিয়াও ক'ব, গিৰিয়েকতকৈ ঘৈণীয়েকজনী ইমান শকত, নাচাজে। এইবিলাক কি মানুহ বুজি নাপাওঁ। ফাইনেলি ইয়াত দুপৰীয়া কাম কৰিব ওলাইছোঁ, কাপোৰ কানি সামৰিব ওলাইছোঁ। চাই থাকক, দেখুৱাই আছোঁ কি কি কাম কৰোঁ। আজি মাহঁতৰ ঘৰত যোৱা কথা আছিল, যাব নাপালোঁ। মনটো অলপ বেয়া হৈ আছে বাৰু, তথাপি চাওক কি কৰি আছোঁ, কেনেকৈ আছোঁ। আজিলৈ ভ্লগটো ইমানেই আছিল। এতিয়া বাই।